প্ৰত্যক্ষতা সুলভিত কৰা হ'ব। ৰাজকোঁৱৰৰ ঘাতক বন্দীজনৰ কথাকে কৈছানে? হয় মহাৰাজ, তেওঁ বোলে মহাৰাণীক জীয়াই তুলিব পাৰিব। কি ক'লা? যদি সেয়া সত্য তেন্তে শীঘ্ৰে তেওঁ কাৰাগাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ষষ্ঠমান শ্ৰেণীৰ এটি পাঠটিৰ নাম হ'ল মিত্ৰামিত্ৰ, আমাৰ অসমীয়া অংকুৰণখনৰ 6 নম্বৰ পাঠ। আৰু এই পাঠটোত এখন ধুনীয়া এখন নাটিকা দিয়া আছে, নাটক এখন দিয়া আছে মিত্ৰামিত্ৰ পাঠটোৰে। আৰু এই নাটিকাখন লোৱা হৈছে পঞ্চতন্ত্ৰৰ প্ৰথম তন্ত্ৰ মিত্ৰভেদৰ কৃতজ্ঞ প্ৰাণী আৰু কৃতঘ্ন মনুষ্য। এই নামৰ পাঠটোৰ পৰা কাহিনীটোৰ পৰা তোমালোকৰ উপযোগীকৈ এই নাটিকাখন ধুনীয়াকৈ বনোৱা হৈছে। আৰু এই নাটিকাখন মূল কথাখিনি মই তোমালোকক অকণমান কৈ দিছোঁ যে মানুহবিলাকক কি বুলি কোৱা হয়? জীৱশ্ৰেষ্ঠ। তাৰমানে কি, পৃথিৱীত যিমান জীৱ আছে সেই গোটেইবিলাকৰ ভিতৰত মানুহকে শ্ৰেষ্ঠ বুলি কোৱা হয়। এই কথাটো কিন্তু একেবাৰে নোহোৱা নহয়, কাৰণ মানুহৰ যি কৰ্ম, মানুহে যি কাম কৰে আৰু মানুহৰ যি চিন্তা, এই দিশৰ পৰা কিন্তু কথাষাৰ একেবাৰে মিছা নহয়। সঁচাই মানুহ জীৱশ্ৰেষ্ঠ। কিন্তু এই যে মানুহবিলাকে তথাকথিত যিবিলাক মানুহ, এই মানুহবিলাকে বুদ্ধিমান মানুহবিলাকে কি কৰে? নিজৰ স্বাৰ্থৰ কাৰণে, স্বাৰ্থ মানে বুজি পাইছা তোমালোকে নিশ্চয়, তাৰমানে নিজৰ কাৰণে যিকোনো কৰিব নলগীয়া কামো কিছুমান কৰিব পাৰে। আনকি নিজৰ স্বাৰ্থৰ কাৰণে কি কৰে? কেতিয়াবা বেলেগৰ অনিষ্টও কৰে, আনৰ অনিষ্ট কৰিবলৈকো মানে কুণ্ঠাবোধ নকৰে। আনৰো অনিষ্ট কৰি হ'লেও নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে। কিন্তু এই জীৱ জন্তুৰ ক্ষেত্ৰত এইটো কেতিয়াও নহয়। আমাৰ ঘৰচীয়া যিবিলাক জীৱ জন্তু আছে সেইটোতো কথা বাদেই দিয়া, মানে আমাৰ যিবিলাক এই বনৰীয়া জন্তু আছে সেইবিলাকেও কি কৰে? অনাহকত বিনা কাৰণত কাকো আক্ৰমণ নকৰে। আৰু এই যে আমাৰ আজি মিত্ৰামিত্ৰ নাটকখন কাহিনী ভাগ তাকে লৈ পঞ্চতন্ত্ৰ নামৰ সাধুকথাৰ পৰা লোৱা হৈছে। আৰু ইয়াত মানুহ যে স্বাৰ্থৰ কাৰণে মানুহে কাম কৰে আৰু অন্য জীৱ জন্তুবিলাকে যে নিস্বাৰ্থভাৱে কাম কৰে তাকে ইয়াত দেখুৱাব বিচাৰিছে। আৰু আমি আমাৰ তেতেলীগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ তৰফৰ পৰা তোমালোকৰ কাৰণে কণ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে তোমালোকক এখন এই নাটকখন আজি পৰিৱেশন কৰি দেখুৱাব। তোমালোকে চোৱা, যদি ভাল পোৱা তোমালোকে জনাবা, আমি তেতিয়াহে আকৌ পিছলৈ ধুনীয়াকৈ আকৌ তোমালোকক নাটক আমি কৰি দি থাকিব পাৰিম। সকলো শেষ হৈ গ'ল মহামন্ত্ৰী। আপোনাক সান্তনা দিবলৈ মোৰো যে কোনো ভাষাই নাই মহাৰাজ। এতিয়া কি হ'ব উপায়? এবাৰ প্ৰচণ্ড সুখ পাই থৈছোৱেই, আৰু এটা সুখ। হে ভগৱান, মই আৰু কিমান সহিম? ধৈৰ্য ধৰাটো ভাল মহাৰাজ, ভগৱানে কিবা উপায় দিবও পাৰে। আৰু কি উপায় বাকী থাকিব পাৰে মহামন্ত্ৰী? দেশ বিদেশৰ উত্তম বেজসকলেও মহাৰাণীক জীয়াই তুলিব নোৱাৰিলে। হে ঈশ্বৰ, মহাৰাজাৰ জয় হওক, মহাৰাজাৰ জয় হওক। কিবা খবৰ দৰবাল? এটা ভাল খবৰ আছে মহাৰাজ। ভাল খবৰ শীঘ্ৰে কোৱা। মহাৰাজ, যজ্ঞদত্ত নামৰ ব্ৰাহ্মণ বন্দীজনৰ কথাকে ক'বলৈ বিচাৰিছোঁ, যিজনক কাইলৈ প্ৰত্যক্ষতা সুলভিত কৰা হ'ব। ৰাজকোঁৱৰৰ ঘাতক বন্দীজনৰ কথাকে কৈছানে? হয় মহাৰাজ, তেওঁ বোলে মহাৰাণী জীয়াই তুলিব পাৰিব। কি ক'লা? যদি সেয়া সত্য তেন্তে শীঘ্ৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি
যজ্ঞদত্তৰ স্পৰ্শত মহাৰাণী জি উঠিল। যজ্ঞদত্তৰ স্পৰ্শত মহাৰাণী জি উঠিল। আপুনি কিবা শুনিছেনে মহামন্ত্ৰী? হয় মহাৰাজ, ঈশ্বৰে নিশ্চয় আমাৰ আটাইৰে প্ৰাৰ্থনা শুনিলে। যজ্ঞদত্তৰ জয় হওক, মহাৰাণীৰ জয় হওক, মহাৰাজৰ জয় হওক। ভাল খবৰ জনোৱা দৰবাৰজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? মহাৰাজ, আপুনি যজ্ঞদত্ত নামৰ ব্ৰাহ্মণ বন্দীজনৰ কথা ভাবক। যিজনে জীৱন দিব পাৰে সেইজনে কাৰোবাৰ প্ৰাণ ল'ব পাৰেনে? স্বৰ্ণকাৰে সঁচা কথা কৈছিল জানো নে পুৰস্কাৰৰ আশাত? এৰা, আপুনি হয়তো ঠিকেই ভাবিছে। আহাৰ গ্ৰহণ কৰক যজ্ঞদত্ত। মহাৰাজ, মই হলো দৰিদ্ৰ ব্ৰাহ্মণ। এনেবোৰ খাদ্য খোৱাৰ অভ্যাস মোৰ নাই। লোভতে গ্ৰহণ কৰিলেও পেটৰ অসুখে হ'ব। আপুনি দেখোন বিদূষককো চেৰ পেলাব। আপুনি মহাৰাণীক জীয়াই তোলাৰ বাবে অশেষ ধন্যবাদ। বাৰু, এতিয়া আমি আচল কথালৈ আহোঁ। আপুনি আমাৰ নিৰ্দিষ্ট ৰাজকোঁৱৰৰ অলংকাৰবোৰ ক'ত পাইছিল? এয়া বৰ দীঘল কাহিনী মহাৰাজ। হ'ব, আপুনি যেনেকৈ কয় কওক। তীক্ষ্ণ বুদ্ধি মহাৰাজে সকলো বুজি পাব। তেন্তে শুনক মহাৰাজ, মই চবুৱাই কওঁ। মই বৰ দুখীয়া পৰিয়ালৰ লোক। আমি প্ৰায়েই লঘোণে থাকিবলগীয়া হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। তেওঁৰ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰা ওলাই গ'লোঁ। এনেদৰে গৈ গৈ এখন দাঁত হাবিত সোমালোঁ। এনেতে তাত বহুতো প্ৰাণীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুঁৱাৰ কাষ পালোঁগৈ। তাৰ পাছত তললৈ জুমি চাই দেখিলোঁ সেই কুঁৱাটোত এটা বাঘ, এডাল সাপ, এটা বান্দৰ আৰু এজন মানুহ পৰি আবদ্ধ হৈ আছে। আপুনি আটাইকে উদ্ধাৰ কৰিলেনে? হয় মহাৰাজ, সকলোকে উদ্ধাৰ কৰাৰ পাছত আটাইয়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। বান্দৰে মোক সুবিষ্ট ফল দিলে আৰু সি মোক বাঘৰ গুহালৈ লৈ গ'ল। বাঘে যথাবিধি সেৱা সৎকাৰ কৰি মোক এসোপামান অলংকাৰ দি ক'লে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ। মহাৰাজ, মই ঠিকে অনুমান কৰিছিলোঁ যে এইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণৰ লোভত অপকৰ্ম কৰিব নোৱাৰে। ৰাজকোঁৱৰক এখেতে কৈ যাওক ডাঙৰীয়া, কৈ যাওক। আমাৰ দৰিদ্ৰতা নিবাৰণৰ অৰ্থে সেই অলংকাৰখিনি লৈ মই গাঁতৰ পৰা উদ্ধাৰ কৰা স্বৰ্ণকাৰজনৰ ওচৰ পালোগৈ। তেওঁ ক'লে, অলংকাৰখিনি এতিয়া মোক দিয়ক। ইয়াৰ শুদ্ধাশুদ্ধি পৰীক্ষা কৰি আনিব। শুদ্ধ শুদ্ধ হ'লে আপোনাক উপযুক্ত মূল্য দিয়া হ'ব। এইবুলি কৈ তেওঁ প্ৰস্থান কৰে আৰু ৰাজসভা পালেহি নহয়নে? তাৰ কথা বিশ্বাস কৰি মই আপোনাক বন্দী কৰিলোঁ। চি চি, কিন্তু আপুনি মহাৰাণীক জীয়াই তুলিলে কেনেকৈ? বন্দী অৱস্থাতে মই অবিৰতভাৱে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ ধৰিলোঁ। অৱশেষত গাঁতৰ পৰা উদ্ধাৰ পোৱা সৰ্প আহি মোৰ সন্মুখত উপস্থিত হ'লহি আৰু মোক ক'লে, আপুনি চিন্তা নকৰিব। ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম। আপোনাৰ স্পৰ্শৰ বাহিৰে কোনো চিকিৎসাই তেওঁক জীৱন্ত কৰিব নোৱাৰিব। সৰ্পৰ কথা মতেই কাম হ'ল। মই সকলো বুজি পালোঁ যজ্ঞদত্ত মহাশয়। আপুনি সম্পূৰ্ণ নিৰ্দোষী। আপোনাৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে আৰু একোৰে প্ৰয়োজন নাই। আপোনাৰ কাৰ্যত সন্তুষ্ট হৈ মই এই মুহূৰ্তৰ পৰাই আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰিলোঁ। অশেষ ধন্যবাদ মহাৰাজ। ধন্যবাদৰ প্ৰয়োজন নাই মন্ত্ৰীবৰ যজ্ঞদত্ত। কোন ক'ত আছ? আদেশ কৰক মহাৰাজ।
এখেতৰ পৰিয়ালটোক সসন্মানে ৰাজকাৰেঙলৈ অনাৰ ব্যৱস্থা কৰিবলৈ কোৱা আৰু সেই কিতাপখনৰ স্বৰ্ণকাৰজনক অতি শীঘ্ৰে বন্দী কৰি আনা। জীৱাজ্ঞ মহাৰাজ। মহাৰাজ বা এতিয়া কি চিন্তাত নিমগ্ন হৈছে? চিন্তা কৰা নাই মহামন্ত্ৰী, তুলনাহে কৰিছো। এমুঠি অন্নৰ বিনিময়ত সামান্য কুকুৰ এটাইও তাৰ প্ৰভুভক্তিৰ পৰিচয় দিয়ে। ইয়াৰ বিপৰীতে জীৱনদাতাকো জীৱশ্ৰেষ্ঠৰ মনুষ্য জাতিয়ে তিলমাত্ৰ কৃতজ্ঞতাৰ উপহাৰ দিব নাজানে। তেন্তে শ্ৰেষ্ঠ কোন, মানুহ নে আন প্ৰাণী? এই প্ৰাণীবোৰক আমি অলপ মৰম চেনেহ আৰু ভালপোৱা দিব নোৱাৰোনে? নমস্কাৰ, মই বিনীতা কাঠাৰ। নমস্কাৰ, মই মেঘেংতম ৰংহাং। নমস্কাৰ, মই আনন্দ ৰংহাং। নমস্কাৰ, মই ৰিম্পী ৰংহাং। নমস্কাৰ, মই ডিম্পী দাস। নমস্কাৰ, মই স্নেহাৰ্দি দাস। আমি আটাইকেইজনে তেতেলীগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। ধন্যবাদ।